সেই প্ৰেম মহান, সেই প্ৰেম ভাগৱত, সেই প্ৰেম পৰকীয়া। সেয়া চোৱা আয়ান ঘোষ। পৰিচয় পৰম পুৰুষ কৃষ্ণৰ প্ৰণয়িনী ৰাধাৰ বৈধপতি। সি চব জানে, কিন্তু তাৰ মুখ বন্ধ। কৃষ্ণ যে তাৰ আপোন ভাগিন। আৰু ৰাধা, সেই অপূৰ্বক সন্তুষ্ট কৰাৰ ক্ষমতা তাৰ নাই। অধবদনে নিৰাশ চিত্তে সি বাথানৰ পৰা গৃহাভিমুখী গতি কৰে। ঘৰত দেখে সি যোৱা নিশাৰ বাহি বাচন, বাহি কাপোৰ। সি ভাত ৰন্ধাত ব্যস্ত হয়। ৰাধা ঘৰত নাই, যমুনা ঘাটলৈ গৈছে। এনে ঘাটক সি ঘৃণা কৰে তাৰ পানী, কিন্তু তাৰ মুখ বন্ধ। অতি পুৰুষ কৃষ্ণৰ পৌৰুষৰ আগত সি যে এটা দুৰ্ভগীয়া মাত্ৰ। তাক দেখিলে সকলোৱে ফিচিঙা ফিচিঙি কৰে। তাৰ সন্মুখতেই ৰাধা কৃষ্ণৰ প্ৰশংসা কৰে। সেই প্ৰেম মহান, সেই প্ৰেম ভাগৱত। স্বকীয় প্ৰেমৰ দৰে সি সীমাবদ্ধ নহয়, সি মূৰ দুপিয়ায়।